নমস্কাৰ বন্ধুসকল, ডিটেক এণ্ড আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ অধিকাংশ হয়তো এটি জিঅ' চিম ব্যৱহাৰ কৰি আছে আৰু এইকেইদিনত আপোনালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিছে যে 31 মাৰ্চৰ পিছত আপোনালোকৰ যিটো জিঅ' প্ৰাইম মেম্বাৰশ্বিপ সেইটো কি হ'বগৈ। এইখিনিতে জিঅ'ৰ ফালৰ পৰা এটি সুখবৰ আহিছে যে জিঅ'ৰ যিটো প্ৰাইম মেম্বাৰশ্বিপ সেইটো 31 মাৰ্চ 2018ৰ পৰা 31 মাৰ্চ 2019লৈকে বৃদ্ধি কৰি দিয়া হ'ব। হয়, এইটো জিঅ'ৰ ফালৰ পৰা এটি খবৰ আহিছে আৰু এই যিটো সুবিধা সেইটো আপোনালোকৰ মাই জিঅ'ত গৈ তাক এক্টিভ কৰিব পাৰে। তাত এটি অপশ্যন আহিব য'ত জিঅ'ৰ যিটো ভেলিডিটি প্ৰাইম মেম্বাৰশ্বিপৰ যিটো ভেলিডিটি সেইটো বঢ়োৱাৰ এটি অপশ্যন আহিব আৰু সেইটোত আপোনালোকে ক্লিক কৰি যিটো প্ৰাইম মেম্বাৰশ্বিপ তাৰ ভেলিডিটিটো বঢ়াব পাৰিব। এতিয়ালৈকে সেইটো অপশ্যন অহা নাই, কিন্তু খুব কম সময়ৰ ভিতৰতে সেইটো অপশ্যন আহিব বুলি জিঅ'ৰ ফালৰ পৰা জানিব দিছে। আৰু সাধাৰণতে আমি জিঅ' যিটো প্ৰাইম মেম্বাৰশ্বিপ আছে সেইটো ব্যৱহাৰ কৰিলে জিঅ' চিনেমা, জিঅ' টিভি, জিঅ' চাট সেইবিলাকৰ সুবিধাসমূহ ল'ব পাৰোঁ। গতিকে যিবিলাকে এতিয়ালৈকে সেইটো ৰিচাৰ্জ কৰা নাই তেওঁলোকে 31 মাৰ্চৰ আগতে কৰিব পাৰে। আৰু 1 এপ্ৰিলৰ পিছত যিবিলাকে নতুনকৈ জিঅ' চিম লয় তেওঁলোকে 99 টকা এটা প্ৰাইম মেম্বাৰশ্বিপ আৰু তাৰ লগতে যিটো ডাটা প্লেন আছে সেইটো পইচা প্ৰদান কৰি এখন নতুন চিম ল'ব পাৰে আৰু তেওঁলোকেও যিটো জিঅ' প্ৰাইমৰ সুবিধা তেওঁলোকে সেইটো উপভোগ কৰিব পাৰিব। গতিকে মই আশা কৰিছোঁ এইটো ভিডিঅ'ৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু এই যিটো ইনফৰ্মেশ্যন মই দিছোঁ আপোনালোকৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ আছে আপোনালোকে মোৰ ভিডিঅ'ৰ কমেণ্টত প্ৰদান কৰক।